Hello friends, মই লক্ষী আপোনালোক সকলোকে পুনৰ বাৰ স্বাগতম জনাইছো মোৰ চেনেল লক্ষী প্ৰিয়াজ ব্লগৰ আন এটি ভিডিঅ'লে মই গা পা ধুই আহিলো বেটি টোপনি ধৰিছে তাইক খুৱাই লওঁ তাৰ পৰা আকৌ লগ পাম বেটি খুৱাই থৈ আহিলো হাজবেণ্ডে আনিবলৈ গৈছে গাহৰি মাংস আজি বনাম গাহৰি মাংস মাহঁতলৈ বনাম মাছ মাহঁতে যিহেতুকে গাহৰি মাংস নাখায় মই অকণমান গেটৰ ওচৰলৈকে ওলাই আহিছোঁ আহিছে নেকি চাওঁ আহিছে তো কেনেকেনো গাহৰি মাংস বনাওঁ আমি বনাব লাগিব বাহিৰত যিহেতুকে ভিতৰত বনাবলৈ নিদিয়ে মাহঁতে জুইশালত বনাম বলকচোন চাই যাওঁ আজি ভিডিঅ'টো মাছ ফ্ৰাই কৰি আছোঁ এফালে ভাজি থৈছোঁ মাটি দালি পাৰ্টা বনাবৰ কাৰণে আৰু নিশ্চয় কাটি আছে গাহৰি মাংস ডাঙৰকৈ কাটি আছে সৰু সৰু পিচ কৰি আছে আৰু বনাম শিঙৰা মাছ বিলাহী জোল মটৰ চব্জি মাছ লাও বিলাহী জোল শিঙৰা মাছ সেইটো চাইডে জুই খালত আমি অকণমান অনা দিবৰ কাৰণে গাহৰি মাংস বইল কৰিবানে বইল কৰিব লাগিব সব লাগি আছে কামত উঠিলে এইজনী উঠিলোঁ কৈ দিয়া এইফালে ডাঙৰি গাহৰি বনোৱা প্ৰস্তুতি চলাই আছে এইফালে গাহৰি বনোৱা প্ৰস্তুতি চলাই আছে ইমান ভাত পানী খাই আজৰি হৈ আহিলোঁ অথনি যে মাথা ধুইছিলোঁ চুলি ফণিওৱাই নাই এতিয়া ফণিয়ামগৈ লাহেকৈ শুকোৱাও নাই বাৰু ভালকৈ মাজৰবিলাক যিহেতুকে ৰ'দ নাই মায়ে বেটি খুৱাবৰ কাৰণে চেষ্টা চলাই আছে কিন্তু পৰা নাই চিঞৰ লগাই আছে মই তাইক খুৱাই লওঁগৈ তাৰপিছত আকৌ লগ পাম কি হ'ল আহিছোঁ ৰ'বা শুব পৰা নাই বেটি খুৱাবলৈ ইমান চেষ্টা কৰিলোঁ নুশুৱে হোৱাৰ নামেই নলয় কিন্তু তাই চকুত আকৌ ইমান টোপনি চকু মোহাৰি তত পোৱা নাই কিন্তু মানে সেইবোৰ চব তাই এক্টিং কৰিবলৈ ষ্টাৰ্ট হৈ গ'ল এতিয়াৰ পৰাই আধা ঘণ্টামান চেষ্টা কৰিলোঁ নোৱাৰিলোঁ হোৱাবলৈ মই মাৰ ওচৰত দি থৈ আহিলোঁ পিছত মই চুলি তুলি ফণিয়াই ল'লোঁ অকণমান কিন্তু এতিয়ালৈকে শুকুৱাই নাই ৰাতিপুৱাই মাথা ধোৱা এতিয়া সেইকাৰণে মেলি থৈছোঁ চুলিখিনি তুমি দুষ্ট কৰিছা হে লাগে এইফালে আনিলোঁ নহয় লাগে ঢাকনখন দিলোঁ লৈ এফালে তুমি পেলাই দিলে পেলাই পিনি মানুহজনী এতিয়া এফালে থাকিলে এতিয়া কোবতে পেলালে এতিয়া মানে মোৰ কাগজখন ধৰিবলৈ আহিছিলে মই পেণ্টটো দি দিছোঁ আমোক লাগিছে কি কৰিছা তুমি কি কৰিছা হে এফালে চোৱা Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. Bola
আকৌ যাম ক'ত পাবি এতিয়া দোকান বন্ধ পাহৰিয়ে থাকিলোঁ আগফালে আছোঁ মই আহা আহা ইয়াত আছোঁ ইয়াত আছোঁ মই আগফালে আছোঁ বেটি খুৱাই থৈ আহিলোঁ আকৌ এতিয়া গধূলিয়ে হ'ল মই পিছফালৰ কাপোৰ মেলা আছে সোমোৱাবলৈ আহিছোঁ কাপোৰ মেলিলোহে হয় বাহিৰত কিন্তু ৰ'দ নাই নুশুকালে চ' এইখিনি সোমোৱাই লওঁ ৰচন তেল কৰিবা বাই মই যাওঁ দেই কিবা এটা বনাওঁগৈ পাপা চাহ খাবানে কি অঁ চাহত বোলে মৰাণ আদা খুন্দি খায় পাপাই মই চাহ বনাব লৈছোঁ আৰু মায়ে বোলে চাহ নাখায় পাপাই মই চাহ খাই লওঁ ৰ'বা মই বনাই আছোঁ মেগী কালি যে কৈছিলোঁ আজি খাম বুলি মেগী বনাই আছোঁ এয়া মোৰ মেগী বনাই হৈ গ'ল মই এতিয়া খাই লওঁ মেগী খাই ল'লোঁ ভালে লাগিলে বেও খাই বেটিয়ে বোলে উৎপাত কৰি আছে বোলোন চাগে ঐ কি উৎপাত কৰিছ ৰাম ৰাম এইবোৰ কি কৰিছা হে ঐ ল'ৰা এইবোৰ কি কৰিছা তুমি পৰি গ'লা হে তুমি ভয় আছা তাৰমানে বেটিয়ে পেলাই আছে আকৌ পেলাব এতিয়া তুমি ভয় থাকা বেটিয়ে পেলাই থাকক হয়তো পাপা সেইজনী বেটি খোৱালোঁ এতিয়া যাম মাৰ ওচৰলৈ মইনো কি কৰি আছে চাওঁগৈ বেটি কাপোৰ কেইটামান চাৰ্ফত ডুবাই আছে নেকি ধুবৰ কাৰণে আজি নুধুৱে বাৰু কাইলৈ ধুব তো এতিয়া চাৰ্ফত ডুবাইছে নেকি অমা তই কি কৰিছ মায়ে কাঁহী বাতি ধুই আছে মই ভাতকেইটা পাতি দিওঁগৈ নেকি বাৰু মই ভাতটো পাতি লওঁ মায়ে এফালে বাচন ধুই আছে দিনৰ চব্জি আছেই অকল ভাতটো পাতিলে হ'ব তো ভাতটো পাতি লওঁ ভাত হ'ল মোলৈ আৰু হাজবেণ্ডলৈ গাহৰি মাংস আছে মালে আৰু পাপালেও দিনৰ মাছৰ চব্জি আছে আকৌ মাটিমাহৰ তৰকাৰীও আছে খাই বৈ শুম আৰু লাহেকৈ তো আজিৰ ভিডিঅ'টো মই ভাবিছোঁ ইমানতে সামৰোঁ যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব চ' আজিলৈ বাই বাই কাইলৈ পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে